নমস্কাৰ, মই ৰূপান্তৰ। নমস্কাৰ, মই ৰাজীৱ। হয়, সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজীৱ খাটনীয়াৰ ডাঙৰীয়াদেৱ আৰু মই ৰূপান্তৰ ৰাজখোৱাই। ৰাজীৱ দা, হোলী আচলতে কেনেকৈ সৃষ্টি হ'ল, কি কথা কি বতৰা অকণমান আপোনাৰ পৰা জানিলে মই ভাল পাম। হয় ৰূপান্তৰ, এই শুভ দুপৰীয়া নমস্কাৰ জনাইছোঁ পুনৰবাৰ। হোলী বুলি সৃষ্টি হৈছে বুলি ক'বলৈ গ'লে ভগৱান শ্ৰীকৃষ্ণ গোসাঁয়ে গোপীসকলৰ মাজত পোনপ্ৰথমবাৰ আয়োজন কৰিছিলে। ভগৱান যেতিয়া শ্ৰীকৃষ্ণ বাল্যকাল আছিলে তেতিয়া তেওঁ যমুনাৰ বালি, হালধি আদি এই বস্তুবিলাক লৈ তেওঁলোকে সংমিশ্ৰণ কৰি মানুহৰ কোনো মানৱ শৰীৰত অপকাৰ নোহোৱাকৈ এটা আদৰ্শ দি বিলাই গৈছিলে আৰু গোপীসকলৰ মাজত এটা হোলী ফাগুৱাৰ খেলৰ আয়োজন কৰিছিলে। সেই হোলীৰ ফাগুৱা খেলৰ সেই প্ৰভাৱখিনিয়ে আজি মানৱ জীৱনত আগুৱাই নিছে আৰু তেতিয়া গোপীসকলৰ মাজত সেই ভগৱান শ্ৰীকৃষ্ণই যিখিনি সংমিশ্ৰণ কৰি আজি দ্ৰব্যৰে ফাগুৱা খেলিছিল তেওঁলোকে আনন্দত উল্লাস হৈ পৰিছিলে আৰু গোপীসকলেও ভগৱান শ্ৰীকৃষ্ণক পুনৰ সেইখিনি ফাগুৱা সানি ভগৱান শ্ৰীকৃষ্ণকো প্ৰসন্ন কৰাইছিলে। তেওঁ সন্তোষ হৈছিলে। তাৰ পৰাই এই সৃষ্টি হ'ল এই ফাগুৱাৰ। আজি এই ফাগুৱাৰ সৃষ্টি হৈ গৈ আজি এই আধুনিকতাৰ দিনত অনেক ৰং সানি ৰঙৰ মাধ্যমত বহুতো বিষাক্ত দ্ৰব্যৰে কিছুমান সংমিশ্ৰণ কৰি আজি মানৱৰ শৰীৰৰ ছালত বিষাক্ত কিছুমান অসুখে বিৰাজ কৰাকৈ এনেকুৱা কিছুমান ফাগুৱাৰ গুৰি উৎপত্তি হ'বলৈ ল'লে। সেইখিনিৰ পৰাই আজি মানুহ বহুত বিচলিত হৈ পৰিছে তথা হিৰণ্যকশিপুৰেও নিজৰ ভনীয়েকৰ ওপৰত আজি যিখিনি হলিতাৰ মাধ্যমেৰে তেওঁৰ নামত যিখিনি ফাগুৱা খেল খেলি আজি প্ৰহ্লাদক অগ্নি সংযোগ কৰিও ভগৱানৰ সৃষ্টিৰ জুয়ে পুৰাব নোৱাৰিছিলে, তেনেকৈ প্ৰকৃত ভগৱানৰ যি হালধি গুৰি, যমুনাৰ বালি ইত্যাদিৰে ফাগুৱা খেলি যিখিনি ইতিহাস ৰচি গৈছে সেইখিনি প্ৰকৃত হোলীৰ ওপৰত এইকণকে মই মন্তব্য দিবলৈ সক্ষম হৈছোঁ। হয়, আপোনালোকে কোনো ৰং বিৰঙৰ বজাৰৰ পৰা কিনা বস্তুবিলাক ব্যৱহাৰ নকৰি হয় নহয়, ভৱিষ্যত জীৱনত নিশ্চয় সেই ভগৱান শ্ৰীকৃষ্ণই যেনেকৈ যমুনাৰ বালি, হালধিৰ গুৰি সেইবিলাক সানিছিলে, তেনেকৈ এই মানে ৰঙৰ উৎসৱটি পালন কৰিব বুলি আমি আশা কৰিলোঁ। শেষত ৰাজীৱ খাটনীয়া ডাঙৰীয়াদেৱ আৰু মই ৰূপান্তৰ ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।